ব্ৰেকিং নিউজ পিস্তল দেখুৱাই লুটি নিলে 1,95,000 টকা ৰূপহীহঁতৰ কালিস্থানত চাঞ্চল্যকৰ ডকাইতি কাণ্ড দুই বাইকত অহা 4জনীয়া ডকাইতৰ দলে খুকৰি আৰু পিস্তল দেখুৱাই লুটি নিলে 1,95,000 টকা কলিয়াবৰ ষ্টেট বেংকৰ CSPৰ স্বত্বাধিকাৰী আফজালুৰ ৰহমানে বেংকৰ পৰা উঠাই আনিছিল টকাখিনি বেংকৰ CSPৰ স্বত্বাধিকাৰী আফজালুৰ ৰহমানৰ লগত সহযোগী হবিবুৰ ৰহমানক খুকৰিৰা আঘাত কৰাৰ লগতে কৰে মাৰপিট বাইকৰ নম্বৰ ডাকি হেলমেট পৰিধান কৰা ডকাইত কেইটাক চিনাক্ত কৰিব পৰা নাই ঘটনা সন্দৰ্ভত বেংকৰ CSP আফজালুৰ ৰহমানে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৰষুণৰ কাৰণে বেংকত ৰখিবলগীয়া হৈছিলে অলপ ৰাতি হৈ গৈছিলে প্ৰায় 7:30 মান বাজি গৈছিলে 7:30 মান বজাতে ঘটনাটো হৈছিলে লাইলুৰি আপোনাৰ পঞ্চায়ত অফিচটো পাৰ হৈ এটা মন্দিৰ আছে মন্দিৰটো পাৰ হৈ সেই জেগাখিনিত মানে অকণমান জংঘলৰ নিচিনা তাত ঘৰবাৰী নাই সেইখিনিতে আহি মানে আগবেটি ধৰিছে পিছপিনৰ পৰা আহিছিলে এতিয়া সিহঁতে মানে বাইকৰ লাইটটো নুমাই আহিছে মই লাহে লাহে আহিছিলোঁ ৰাস্তা বেয়া সিহঁতে বাইকৰ লাইটটো নুমাই মোৰ আগফালেদি আহি আগবেটি ধৰি দুইফালে পিস্তল ধৰিছে খুকুৰি ওলাইছে এটা হাতে তেতিয়া মোৰ পৰা নিছিলে 1,80,000 টকা আৰু 20 দিন মূৰতে আজি আকৌ হ'ল ইয়াতে এই আপোনাৰ কি কয় কালিস্থানত আপুনি প্ৰশাসনক কি আহ্বান জনাব যেহেতু আপোনাৰ জীৱনৰ প্ৰতি ভাবুকি মানে পিস্তল দুটা ওলালে মোক এটেক কৰিলে মোক তাৰ পৰা বাইকৰ টানি নমাই হেৰি ৰাস্তাত পেলাই পুৰা মাৰপিট কৰি আছে আৰু গুচা মাৰি আছে হেৰি কুৰকি হেৰি দি মাৰিছে পিস্তল দুটা আছিলে দুটা হাতত দুটা পিস্তল আছিলে হেলমেট লগলৈ আছে মই চিনি পোৱা নাই হেলমেট হেৰি পৰিধান আছে মই যেতিয়া হেলমেট ধৰিছোঁ তেতিয়া মোক পূৰা মাৰপিট ধৰিলে আৰু মই পিছত ৰাস্তাত পেলাই দিয়াৰ পিছত মোক বহুত মাৰিলে আৰু এইটো আপোনাৰ এইটো কালিস্থান পাৰ হৈ এটা টাৰ্ণিং আছে দোকান দুটা আছে এটা ঘৰ আছে ঘৰটো অলপ সন্মুখতে আছে তাৰ আগতে এটা কালভাৰ আছে কালভাৰৰ সন্মুখতে আমাৰ কৈছে আমাৰ পৰা টকা নিছে প্ৰায় 1,95,000 টকা আৰু আপোনাৰ বন্ধন বেংকৰ চেক আছিলে 25,000 টকা 3টা চেক আছিলে আৰু মানুহৰ অৰিজিনেল ডকুমেণ্টছ আছিলে 4জনৰ কাৰণে মই প্ৰায় 70-75 স্পীডত আহিছোঁ আগতে পিছফালে বাইক চাইক একো দেখা নাপালোঁ যেতিয়া লাওখা কালিস্থান আহি পালোঁ তেতিয়া টাৰ্ণিঙত অলপ শ্ল' কৰাৰ পিছত সিহঁতে মানে দুটা বাইক দি 4টা মানুহ আহিছে হাতত মানে খুকুৰি লৈ এনেকৈ খুকুৰি দাঙি আছে মানে মই অলপ টাৰ্ণিঙত অলপ শ্ল' কৰিছোঁতো শ্ল' কৰাৰ লগে লগে সিহঁতে আগবেটি ধৰি খুকুৰি এনেকৈ ধৰিছে তেতিয়া মই গাড়ী ৰখাই দিছোঁ উপায় নাই নহ'লে এইটো আপোনাৰ এই কি কয় কালিস্থান সৰু কালভাৰ্ট এটা আছে সেই কালভাৰ্টতে হৈছে 4জন আছিলে মাৰপিট মোক কৰা নাই মোক মানে এই চাবিটো কাঢ়ি নিছে মোবাইলটো মানে ৰাস্তাত দলিয়াই দিছে আৰু বেগটো মানে খুৰকি দি কাটি লৈ গ'ল বেগত টকা আছিলে 1,95,000 টকাখিনি মই SBI কলিয়াবৰৰ পৰা উঠাই আনিছিলোঁ মই CSP মোৰ ঘৰ হাতীপুখুৰী হয় 4:40 আপোনাৰ নামটো কি আছিলে মোৰ নাম আফজালুৰ ৰহমান ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে এজাহাৰ লগে লগে মই প্ৰায় 5 মিনিট পিছতে মই এৰিয়াক ফোন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট টাইমছ অসম 365